আমাৰ জীৱনটো ভাবকচোন কেনেকুৱা মা দেউতা যি দুখন হাতেৰে আমাক তুলি তালি ডাঙৰ কৰে য'ৰ পৰাই নহওক যেনেকৈ নহওক এমুঠি খুৱাবলৈ চেষ্টা কৰে নিজে লঘোণত থাকিলেও নিজে একো খাব নাপালেও আমাক কিন্তু কেতিয়াও লঘোণ নেপেলায় কিন্তু আমি এদিন ডাঙৰ হৈ মা দেউতা সেই দুখন হাতেৰে মা দেউতাক জ্বলাই দিবলগীয়া হয় ভাবকচোন ভগৱানে আমাক কেনেকৈ সৃষ্টি কৰিছে আমাকো এদিন কোনোবাই জ্বলাব আমিও এদিন মা দেউতাক তেনেকৈ জ্বলাবলগীয়া হয় এই ভিডিঅ'টোত আপোনালোকে জল জল পট পটকৈ দেখিব কিমান কষ্টকৰ জীৱন সেইজন মানুহে জানে যিজনে মা বা দেউতাক জ্বলাই পাইছে সেইকাৰণে কওঁ মই ৰিকুৱেষ্ট কৰিছোঁ মা দেউতা জীয়াই থাকোঁতে অকণমান মাত্ৰ অকণমান যদি সিহঁতক সুখ দিব পাৰোঁ তাতকৈ পৃথিৱীত আৰু একো নালাগে কাৰণ মই দেউতাক হয়তো যিমান খান্দি দিব লাগিছিলে সেই খান্দি দিব নোৱাৰিলোঁ আজি মাক যিমান পাৰোঁ মই চেষ্টা কৰোঁ অকণমান মৰম দিওঁ অকণমান মৰমৰ মাত দিওঁ মই যিটো কৰিছোঁ সেইটো অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ নাজানো মা কিমান হেপী মোক লৈ এই দিনটো যিদিনা আপোনালোকে দেখা পাব সেইদিনা অনুভৱ কৰিব যে দেউতা নোহোৱা আৰু মা কোন হয় দেউতা কোন হয় এই ভিডিঅ'টো ভালকৈ অনুভৱ কৰক মাত্ৰ 500 গ্ৰাম বা 1 কিলো ওজনৰ আছিলোঁ আজি 60 কেজি 70 কেজি বনাইছে মা দেউতাই কষ্ট কৰি ভাবিলে বহুত দুখ লাগে আমি এই দুখন হাতেৰে মা দেউতাক জ্বলাই দিওঁ কিমান কষ্টকৰ ভাবকচোন জীৱনটো কিমান দুখৰ হ'ব পাৰে যোনে মা দেউতাক এবাৰ জ্বলাই পোৱা নাই বা ঠুকোৱা নাই সি ভালকৈ অনুভৱ কৰিব নোৱাৰে বা সি নাজানিব মা দেউতাকৰ মূল্য কিমান এবাৰ যদি হেৰাই গৈছে ন তেতিয়া তুমি বুজি পাবা মা দেউতাক কোন হয় কাৰণ মোৰ এই দুখন হাতেৰে দেউতাক জ্বলাইছোঁ চ' এইখানতে আজি মই এই ভিডিঅ'টো বনোৱাৰ কোনো উদ্দেশ্য নাছিলে এই ভিডিঅ'টো পোৱাৰ কাৰণে বনাইছোঁ আৰু মই আজি দেউতাক ঢেৰ মিছ কৰি আছোঁ বহুত মনত পৰিছে আজি ঢেৰ গালি পাৰিছিলে দেউতাই ঢেৰ কিবা কিবি বহুত কৈছিলে কিন্তু তাক হয়তো কেতিয়াবা ইগন'ৰ কৰিছোঁ কেতিয়াবা নুশুনা ভাও জুৰিছোঁ কিন্তু আজি বহুত বেছি মিছ কৰোঁ দেউতাক আৰু ইয়াতে এটা কথা কওঁ যোনে মাক দেউতাকক মদ চদ খাই মানে নক'ব লগা বা উদ্ভণ্ডালি কৰে মই তেখেতসকলক কৈছোঁ প্লিজ নকৰিবা সিহঁতৰ বহুত কষ্ট হয় 9 মাহ 9 দিন গৰ্ভত ৰাখি মায়ে ডাঙৰ কৰে তাৰে পিছত দেউতাৰ দায়িত্ব আহি পৰে ল'ৰাটোক কেনেকৈ ডাঙৰ কৰিম কেনেকৈ পঢ়াম কেনেকৈ কি কৰিম তাৰপিছত যেতিয়া ডাঙৰ হওঁ তাৰপিছত এইবিলাক নমুনা দেখাৰ পিছত বহুত কষ্ট হয় মা দেউতাৰ চ' সেইকাৰণে আৰু নকৰিলে ভাল